চিৰাংদুৱাৰ ব্লক কমিটিৰ অন্তৰ্গত আৰু আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ অন্তৰ্গত ব্লক আৰু প্ৰাইমাৰীৰ 17জনমান আমি এতিয়ালৈকে 17জনমান আমি এণ্টি পাৰ্টি এক্টিভিটিছ কৰি থকাটো আমি দেখিবলৈ পাইছোঁ। তো সেইটো কাৰণে এইটো টাইমত আমি এইসকল আমাৰ যি কৰ্মী আছিলে ইমান এক্টিভ কৰ্মীও নাছিলে তেখেতসকলে, তথাপিও আমি দেখিছোঁ যে এণ্টি পাৰ্টি এক্টিভিটিছ কৰি থকাটো আমি দেখিছোঁ। এইটো কাৰণে আমি চিৰাং ডিষ্ট্ৰিক্ট ফালৰ পৰা এই আমাৰ কৰ্মীসকলক আমি আজি এক্সপেল কৰিব বিচাৰিছোঁ। এই নামবিলাকক মই গাই দিছোঁ এতিয়া: ৰচন চেত্ৰী, দীনেশ বসুমতাৰী, সঞ্জীৱ ব্ৰহ্ম, মতীন্দ্ৰ মুছাহাৰী, বিশ্বজিৎ ইছলাৰী, কেৰল হেমব্ৰম, সুনীল বসুমতাৰী, হিতেশ চৰেন, কপিনাথ বসুমতাৰী, দেৱান চৰেন, অশ্বিনী ব্ৰহ্ম, লক্ষ্মণ সুব্বা, সুকমণি মুৰ্মু, চনিৰাম কিস্কু, বদন হেমব্ৰম, মীৰা সূত্ৰধৰ, গেওলাং বৰগিয়াৰী, দিলীপ বসুমতাৰী, এইকেইজন যি কৰ্মী আছিলে এই কৰ্মী আমি আজি আমাৰ BPFৰ পৰা অব্যাহতি এখেতসকলক দিয়া হ'ল বুলি মই ডিক্লেয়াৰ কৰিলোঁ চিৰাং ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট হিচাপে।